এই 13 তাৰিখে আমি ৰেলী যোৱা অকণমান দেখাই দিছোঁ, বাকীখিনি আজি ভিডিঅ'ই। সকলোকে নতুন ভিডিঅ' এটালৈ স্বাগতম। আজি হৈছে 15 আগষ্ট আৰু কেনেদৰে আমাৰ আইডিয়াখনত 15 আগষ্ট পালন কৰা হয় আপোনালোকো অলপ দেখাওঁ। আজি হৈছে ৭৫তম স্বাধীনতা দিৱস। বহুত ব্ৰিটিছৰ শাসনৰ পৰা মানে আমাৰ স্বাধীন পোৱা আমাৰ আজি ৭৫ বছৰ হৈছে। তাৰ উপলক্ষে বিভিন্ন ধৰণে আমাৰ এতিয়াতনো কেনেকুৱা কি হৈছে সেয়া আপোনালোকক দেখাম, যাতে ভিডিঅ'টো চাই ভাল পাব। আৰু ভিডিঅ'টো প্ৰথমতে কৈ দিওঁ যে আজি 15 আগষ্টৰ দিনাখন পতাকা উৰুৱাই 16 আগষ্টৰ দিনাখন ডাষ্টবিনত যাতে নেপেলায়, সেইখন ভালকৈ থৈ দিব। যেনেকৈ নিজৰ কাপোৰবোৰ গ'ড্ৰেজত হওক, ক'ৰবাত হওক, আলমাৰীত হওক ভৰাই থৈ দিয়ে, তেনেদৰে ভৰাই থৈ দিব। আকৌ অহা বছৰকৈ আমাকে দৰকাৰ হ'ব, তেতিয়া আপোনালোকে নিকিনিলেও হ'ব, সেইকাৰণে ভালকৈ থৈ দিব। আৰু কি ক'ম, ৱেলকাম টু মাই ইউটিউব চেনেল মুন এণ্টাৰটেইনমেণ্ট। ব'লক এতিয়া কলেজখনৰ পৰাই দেখাই গৈ আছোঁ আৰু চাই থাকক। বেক কেমেৰা কৰি দেখাম, কৈ যাম, বেক কেমেৰা কৰি দেখাব লাগিব, খালি দেখাই থাকক, চাই থাকক। এয়া কলেজ আহি পাই গ'লোহি, ব'লক এতিয়া ভিতৰখিনি দেখাই থাকক। কলেজৰ ভিউ চাই থাকক, কলেজৰ এয়া চাওক, আই লাভ নগাঁও আইটিআইত কেনেকৈ বনাই দিছে। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात भारत माता की भारत माता की वंदे मातरम वंदे मातरम वंदे। মানে আমাৰ এয়া হৈছে মেচিনিষ্ট দেই, ইয়াত মেচিনিষ্টৰ প্ৰেক্টিকেল হয়। মানে আগ চাইডে আছে দৰ্জা, তাৰপৰা সেই অকণমান আগত টাৰ্ণাৰ হয়, তাৰ একেবাৰে ফাৰ্ষ্টত যোনডোখৰ আছে, একেবাৰে ৰঙা গাড়ীখনৰ এইফালে যিটো ফাৰ্ষ্টত আছে তাত হয় আমাৰ ফিটাৰ। আৰু ভাবিলোঁ তাৰ পিছ চাইডে মানে এই ৰুমকেইটা পিছ চাইডে, এইটো হেৰি কলেজখনৰ পিছ চাইডটো নকয় বাৰু, কাৰণ এইফালে এখনো গেট আছে। ইয়াত আছে ৱেল্ডাৰ, তাৰপৰা আৰু এয়া হ'ব ইলেক্ট্ৰিচিয়ান। আপোনালোকক দেখাই দিছোঁ পূৰা মজাকৈ। এয়া চব আপোনালোকক দেখাম, এই গেটখনৰ পৰা চাব ফ্ৰণ্টৰ গেটখন কেনেকুৱা হয়। এইখন গেটখন দেখিলে নাই, এইখন গেট। এয়া হৈছে আমাৰ কলেজৰ বেকগ্ৰাউণ্ডৰ ভিউটো চাওক, এইটো বেকগ্ৰাউণ্ড ভিউ। আৰু এয়া হৈছে হ'ল, আৰু এইটো হৈছে ফ্ৰণ্টৰ ছাইডটো, এনে ইয়াৰ পৰা দেখি যাব সেইখন গেট। এয়া আইতাৰ মডেল সকলোৱে মিলি বনাইছে, আপোনালোককো দেখাই দিছোঁ, চাই লওক। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আপোনালোকক মই কওঁ যে এতিয়া আইতাত আজি 15 তাৰিখ হৈছে, 16 তাৰিখ 15 তাৰিখমানলৈকে চাগে অনলাইন কৰা মানে ৰেজিষ্ট্ৰেশ্যন কৰা দিন আছিলে, ডেট আছিলে। আৰু তাৰপৰা এতিয়া লাহেকৈ কাউন্সেলিং হ'ব চাগে 21 তাৰিখ মানে এনেকৈ কাউন্সেলিং হ'ব। আৰু আপোনালোকে লিষ্টখন চাগে যোনে যোনে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকেতো লিষ্টখন লৈছে বাৰু, গম পাইছে কেতিয়া কি হ'ব। আপোনালোকে
কাউন্সেলিং কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ যি আপোনালোকে পঢ়ে সেইবোৰ ট্ৰেড দি কাউন্সেলিং কৰিব পাৰে। আৰু আপোনালোকে আমাৰ এই নগাঁও আইটিআইখনতো বহুতে কাউন্সেলিং কৰিবই আৰু চবকে দেখাই লৈ যদি আমাৰ নগাঁও আইটিআইখন কেনেকুৱা কি গোটেইখিনি দেখাইছোৱে। ভিডিঅ'বোৰ অলপ কাটি দেখুওৱা হৈছে, গোটেইখিনি দেখাব পৰা নাই, খালি গোটেই কলেজখনেই দেখুওৱা হৈছে, কাটি দেখুওৱা হৈছে। যদিও আপোনালোকে কাউন্সেলিং কৰিব আহিব, লগ পাম। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু ভাল ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।